নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো কোনো ব্লগ ভিডিঅ' নহয় বা আন ভিডিঅ'ৰ নিচিনা নহয়। আজি ভিডিঅ'টো মানে আগন্তুক ভোগালী বিহুৰ উপলক্ষে আমি তিনিওটা মিলি কিবা এটা অলপ বজাবলৈ চেষ্টা কৰিছোঁ। আৰু সেয়া মোৰ লগত আছে পুলক। কিবা এটা কোৱা পুলক। হয়, মোৰ নাম শ্ৰী পুলক দাস। আপোনালোকে ভিডিঅ'টো চাব, যদি ভাল পায় লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। হয়, ধন্যবাদ। হয়, যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি নতুনকৈ আহিছে মোৰ চেনেললৈ ছাবস্ক্ৰাইব কৰিব। আৰু ইয়াৰ মোৰ লগত আছে শ্ৰী অভিজিত দাস। কোৱা তুমি কিবা এটা। হয়, নমস্কাৰ, মোৰ নাম শ্ৰী অভিজিত দাস। মোৰ ঘৰ নগাঁও জিলাৰ শেনচোৱা অঞ্চলত। মই বৰ্তমান শেনচোৱা মৰগড় কাকতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ 10মান শ্ৰেণীৰ ছাত্ৰ। আৰু মই সৰুৰে পৰা ঢোল বজাই আহিছোঁ, ঢোল বজাই ভাল পাওঁ। আৰু আজি মনীষ ব্লগছৰ জৰিয়তে আপোনালোকৰ মাজলৈ এটা অকণমান কিবা বজাই দিবলৈ চেষ্টা কৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। এইখিনি বজাওঁতে বিভিন্ন ভুল ভ্ৰান্তি হ'ব পাৰে। আশা কৰিলোঁ ৰাইজে যেন কমেণ্টৰ জৰিয়তে আমাৰ ভুলবোৰ দেখুৱাই দিয়ে আৰু আমি সেই অনুসাৰে ভুলবোৰ শুধৰাই আকৌ আপোনালোকৰ বাবে এনেকুৱা ভিডিঅ'বোৰ আগবঢ়াই যাম বুলি আশা থাকিল। ধন্যবাদ। গাইজ, ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ত' আজি ভিডিঅ'টো ইমান আছিল। ধন্যবাদ, থেংক ইউ, বাই বাই।